নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি গৰু বিহু, আপোনালোকে ভিডিঅ'টো চাই যাওক আমি কেনেদৰে কি কৰিছোঁ। এয়া বাঁহৰ কামি বনাই থকা হৈছে চাট বনাবৰ কাৰণে। আপোনালোকৰ ফালে কি বুলি কয় নাজানো, কিন্তু আমাৰ ফালে এডাল চাট বুলি কয়। আজি মানে বৰষুণ যাক নহয় একদম, আৰু সিহঁতক আজি গা ধুৱাব লাগিব। আৰে কেঁচা ৰে ठीक है रे, ठीक है। अरे बापुआ कैसा रे तू? ইহঁতক গাটো ধুৱাই লওঁগে ধুনীয়াকৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এইকেইটা গোটেই আজি বৰষুণত মানে অৱস্থা নাই। এইবিলাক গৰু পঘা বনি আছে, এই পোৱালে পঘা বনাই আছে। ইহঁতকেইটাকো মানে আজি নিয়মটোতো কৰিবই লাগিব আৰু। আৰে বাপুৱাহঁত যা 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 আৰে বাপুৱা ইহঁতকো গাটো ধুৱাব লাগিব আজি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ন আজি তহঁতক ধুনীয়াকৈ আকৌ গা চা ধুৱাই দিম আৰু টেনশ্যন নল'বি। এয়া মাহ হালধি ৰেডি হৈছে, এতিয়া গৰুকেইটাক পূৰা খানিব লাগিব। চাই থাকক। দীঘলতি আরে ছিঙ্গলো মঙ্গলো ছিঙ্গলো মঙ্গলো ছিঙ্গলো মঙ্গলো ছিঙ্গলো মঙ্গলো ছিঙ্গলো মঙ্গলো ছিঙ্গলো 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 গা ধুব লাগিব আজি, গা ধুব লাগিব, গা ধুব লাগিব, গা ধুব লাগিব। Publik ready. মা হালধি কিবা কিনি চব আহিছে নে? হালধি বৰ্তমান আমি এতিয়া প্ৰথম মাজত পাইছোঁ, এই নদীৰ কাষত পালোঁ। এই চাজাৰ ভিডিঅ'টো শেষলৈকে ব'লক, ভিডিঅ'টো আৰু অলপ গা ধুলি নাই? গৈ আছো। চাওক পৰিৱেশটো চাওক। এইখনে গা ধুৱালি গৰু। গা ধুৱালি নাই? মোৰ গা আহিছেহে না। এইকেইটা আমাৰ গৰু, আৰু আমি এতিয়া গাটো ধুৱাই লওঁ গৰুকেইটা। আপোনালোকে ভিডিঅ'টো চাই যাওক। আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ নদীখন, আৰু পানী আৰু বৰষুণত পূৰা বাঢ়ি গৈছে। চাওক, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি যাওক।
বতৰটো বৰষুণ দি আছে, আপোনালোকে ভালদৰে কথাবিলাক নুশুনিব পাৰে। চাই লওক ভিডিঅ'টো। গৰুক গা ধুৱাবলৈ অহাটো আজি অলপ দেৰিয়ে হ'ল, বহুলোকে আগতীয়াকৈ গা ধুৱালে। চাওক ইয়াক গা ধোৱা হৈছে আৰু আমি ইয়াৰ পিছতে এতিয়া গৰুবিলাকক চাপ মাৰিম। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যাওক। আপোনালোকে দেখিবলৈ পাব, চাই থাকক ভিডিঅ'টো শেষলৈকে। আপোনালোকে হয়তো কেমেৰাত দেখাৰ কাৰণে ইয়াৰ সুত নাই বুলি ভাবিছে, কিন্তু ইয়াত কাৰেণ্টটো পূৰা বেছি হৈ আছে। এয়া এতিয়া চাপ মাৰি আছে, আপোনালোকে দেখিবলৈ পাইছে, কিন্তু কেমেৰাটো লৰি আছে, সেইকাৰণে হয়তো অলপ ভালদৰে দেখা পোৱা নাই। চাওক এতিয়া আমাৰ নিজৰ গৰুকেইটাই আলি লওঁগে, তাৰপিছত আমি গা ধুবলৈ আহিব লাগিব। গৰু এৰাল দি আহিলোঁ, আপোনালোকে চাওক আৰু অকণমান ভিডিঅ'টো শেষ কৰিম এতিয়া। চাওক আন মানুহবিলাকো এতিয়া গৰু এৰাল দিব আহিছে, গা ধুৱাব আহিছে। হাতত এডাল কি? ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে নতুনকৈ আহিলে ছাবস্ক্ৰাইবটো কৰি থ'ব। আৰু এই গৰুকে এৰাল দি আহিলোঁ, এতিয়া ঘৰত যাব লাগে। যাব লাগে।